নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি এডুকেশ্যনে। মই আজি আপোনাৰ মাজলৈ লৈছোঁ ক্লাছ 10ৰ অসমীয়াৰ 65 নম্বৰ কবিতাটি কুৱেশ্যন এনচাৰৰ এটা পাৰ্ট। ইয়াৰ আগত কেইবাটা পাৰ্ট দিছোঁ, যদি চোৱা নাই চাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। লগতে তোমালোকে অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰি নতুন চেনেললৈ তোমালোকে অৱহেলা নকৰিবা। তোমালোকক মই সহায় কৰাৰ কাৰণে বহুতখিনি কষ্ট কৰিছোঁ, যাতে তোমালোকে মোৰ কষ্ট বিনিময়খিনি দিয়ে, তাৰে আশা কৰি মই আজি আৰম্ভ কৰিছোঁ 65 নম্বৰ কুৱেশ্যনটো। 65 কবিতাটোত মূলভাৱ লিখা। উত্তৰ হ'ব: 65 কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। 65ৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে বনে প্ৰকৃতিত নসাজেৰে সজাই তুলিছে। বনৰ চৰাই সুললিত কণ্ঠই সমস্ত প্ৰকৃতিক গুঞ্জন তুলিছে, য'ত কবিয়ে অনুভৱ কৰিছে চিৰসুন্দৰৰ উপস্থিতি। বায়ু পানী মাটি সকলোৱে যেন বিয়পি পৰিছে সুন্দৰৰ স্থিতি, যেন সকলোৱে বিচাৰি ফুৰিছে পৰম সত্তাক। কবিয়ে এনে সময়ত অমৃতৰ সন্তান সম্বোধনেৰে মানুহক মুক্তিৰ বাট বিচাৰিবলৈ কৈছে। কালৰাত্ৰিৰ পিছত যিয়ে মুক্তিৰ বাট দেখাব পাৰে সেয়া চিৰসুন্দৰ। যিদৰে আন্ধাৰৰ পিছত পোহৰ দিয়ে সূৰ্যই, ক'ৰবাৰ পৰা ভাহি আহিছে কৃষক বেণুৰ সুৰ, যি সুৰত কবিয়ে শুনিবলৈ পাইছে নেদেখাজনৰ আবাহন। সেই আবাহনী সুৰ, যি সুৰ অন্তঃকৰণেৰে উপলব্ধি কৰিবলৈ আৰু ভক্তবৃন্দক মোহ মায়া ত্যাগ কৰিবলৈ ধ্যানময় হ'বলৈ কবিয়ে কৈছে। 6 নম্বৰ: উঠা হে হৃত ধেনী অমৃতৰ পুত্ৰ, উঠ য'ত মুক্তিৰ পদযাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। উত্তৰ: কবিয়ে কবিতাফাঁকিৰ জৰিয়তে মানৱ জীৱন দুদিনীয়া বুলি কৈছে। এই ক্ষণস্থায়ী জীৱনত মানুহে নানা দুখ যন্ত্ৰণা জৰ্জৰিত হয়। তেনে সময়ত কবিয়ে আন্ধাৰৰ লগত তুলনা কৰিছে। আন্ধাৰে যিদৰে অৱসাদ কঢ়িয়ায়, তেনেদৰে বেয়া সময়ো মানুহক ভাগৰুৱা কৰি তোলে। এই পৃথিৱীত আন্ধাৰ নাশ কৰিবলৈ নিৰ্দিষ্ট সময়ৰ মূৰত সূৰুজ আগমন ঘটে। মানৱ জীৱনত আন্ধাৰ নাশ কৰিবৰ বাবে চিৰমুক্তিৰ প্ৰয়োজন। মানুহে মায়া মোহত বন্দী হৈ পাহৰি থাকে যে চিৰমুক্ত অৱশ্যম্ভাৱী। কবিতাটোত কবিয়ে প্ৰকৃতিৰ সুন্দৰ ৰূপৰ মাজেৰে প্ৰকৃতি জগতৰ সকলোৰে ধ্যান সূৰুজৰ প্ৰতি, অৰ্থাৎ আন্ধাৰ বিনাশী শক্তি বুলি অনুভৱ কৰিছে। সকলোৱে যেন সেই শক্তিক ধ্যান কৰিছে। মানৱক চিৰমুক্তি দিব পাৰে কেৱল ভগৱানে বা স্বজনকৰ্তাই। বায়ু পানী মাটি এই সকলোবোৰ যেন এই চিৰসুন্দৰৰ ধ্যানতেই মগ্ন। 7 নম্বৰ: সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা। উত্তৰ: 65 কবিতাটোত কবিয়ে মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ আৰাধনা কৰিছে। মানৱ জীৱন দুদিনীয়া। নিৰ্দিষ্ট সময়ৰ বাবে মানুহ পৃথিৱীলৈ আহে। এই সময়ছোৱাত মানুহে জাগতিক মায়া মোহত এনেদৰে বন্ধা খাই থাকে যেন জীৱনৰ অন্য কথা পাহৰি যায়। কবিতাটোৰ মাজেৰে কবিয়ে ক'ব বিচাৰিছে যে জাগতিক সৌন্দৰ্যও চিৰসুন্দৰকে বিয়পাই থাকে। এই সকলোবোৰৰ মূলতে সৃষ্টিকৰ্তাই। সৃষ্টিকৰ্তাৰ অবিহনে সুন্দৰ ৰূপ প্ৰাপ্তিও সম্ভৱ নহয়। মানৱ জীৱন দুদিনীয়া। মায়া মোহত বন্দী হৈ এই চিৰমুক্তিপদৰ কথা পাহৰা উচিত নহয়। মুক্তিপ্ৰাপ্তিয়ে মানুহৰ ধ্যান। সেয়েহে এই কথা কেতিয়াও নাপাহৰি অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্য উপভোগৰ মাজেৰে চিৰসুন্দৰৰ ধ্যান কৰা উচিত। মানুহক অমৃতৰ পুত্ৰ সম্বোধনেৰে কবিয়ে সেই চিৰসুন্দৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। আজি পাৰ্টত ইমানখিনিয়ে আছিল, আৰু এটা পাৰ্ট হ'ব। তোমালোকে ভালকৈ পঢ়িবা, আৰু তোমালোকে চেনেলটোক অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰি মোক আগলৈ তোমালোকক আৰু সহায় কৰাৰ কাৰণে যাতে উৎসাহী কৰে, তাৰে আশা কৰি মই যিমান কৰিছোঁ। নমস্কাৰ।